ৰাজ্যত পুনৰ এগৰাকী কিশোৰীৰ শৰীৰত কৰোনা ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শালমৰা গাঁৱৰ 16 বছৰীয়া কিশোৰীৰ দেহত কৰোনাৰ অৱস্থিতি। কিশোৰীগৰাকীৰ চাপৰত কৰোনা ভাইৰাছত আক্ৰান্ত জামাল উদ্দিনৰ সংস্পৰ্শলৈ আহিছিল। জামাল উদ্দিনৰ দেহত কৰোনা পজিটিভ পোৱাৰ পিছত কিশোৰীগৰাকীসহ তেওঁৰ পৰিয়ালৰ 5জন লোকক কোৱাৰেণ্টাইন কৰিছিল চিকিৎসা বিভাগে। প্ৰথম অৱস্থাত ফলাফল নেগেটিভ বাহিৰ হৈছিল যদিও দ্বিতীয়বাৰ পৰীক্ষাৰ অন্তত কিশোৰীগৰাকীৰ দেহত পজিটিভ পোৱা যায়। ক'ত গৈছিলা বা কেনেকৈ আহিল তোমাৰ এইটো ক'ৰ পৰা আহিল? মই চাপৰত ফুৰিবলৈ গৈছিলোঁ। চাপৰত ফুৰিবলৈ গৈছিল, আমাৰ তাতে কি আছিল? তাৰপিছত আমাক লৈ গ'ল গুৱাহাটী জামালুদ্দিনৰ ঘৰত। তাৰমানে প্ৰথমবাৰ আমাক লৈ গ'ল, লৈ যোৱাৰ পিছত তাত 5 দিন থাকিলোঁ। টেষ্ট কৰাৰ পিছত আমাৰ তাৰমানে নেগেটিভ অহা বুলি আমাক ডিছচাৰ্জ কৰিলে, চাৰ্টিফিকেট এটা কৰি দিলে। 6জন আছিলোঁ মেম্বাৰ, 6জনক 6টা ডকুমেণ্ট দি আমাক পঠাই দিলে। সেইটো লৈ আমি আহিলোঁ আৰু আমাক ঘৰত থাকিব দিছে হোম কোৱাৰেণ্টাইনত। আমি ইয়াত থাকিলোঁ, থকাৰ পিছত আৰু 24 তাৰিখে আকৌ আহিল। আমাৰ ফেমিলিটো লৈ গ'ল আৰু আকৌ টেষ্ট কৰিল, টেষ্ট কৰি ঘৰত থৈ গ'ল। পিছদিনাখন আকৌ লৈ গ'ল। এনেকৈ আমাৰ 3বাৰ হ'ল। আৰু নেক্সটত যেতিয়া টেষ্ট কৰি আমাক ঘৰত থৈ গ'লে আমি আৰু আছোঁ নৰ্মেল হিচাপে ঘৰতে আছোঁ। আৰু আকৌ আজি ফোন আহি আছে বোলে মোৰ এটা ছোৱালী যিটো ইণ্টাৰভিউ দিলে তাৰ বোলে পজিটিভ হৈ আছে বুলি কৈ আছে। আমাৰ এই সুভান ভাইও ক'লে যে হিমন্ত ছাৰে টুইটাৰ কৰিছে। আমাৰ মানিকপুৰ থানাৰ পৰা ফোন আহিল আৰু গৰাইমাৰী থানাৰ পৰা উঠিছে। ঘটনা হ'ল জামাল উদ্দিন চাপৰত যে আছে, যাৰ পজিটিভ আহিছে, তেখেত আমাৰ শ্বশুৰ হয়। আমাৰ ফেমিলিটো তাত গৈছিল দেখা কৰাৰ কাৰণে। 19 তাৰিখত গ'ল আৰু 24 তাৰিখত মই যাই তেখেতক আনিলোঁ। সেইটো আৰু সেই ঘৰত যে গ'লোঁ আৰু সেইকাৰণে এই সন্দৰ্ভত আমাক তাৰমানে টেষ্ট কৰিব লগা হ'ল। সেই সন্দৰ্ভত